खुटुनी खुटुनी मारो बेलोर सरबत खाओ आरो शरीर में मारो 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 खुटुनी मार ए बोरिया खा खत्म बाय बाय टाटा गुड बाय गया हेलो एवरीवन Axomiya02 ब्लॉग यूट्यूब चैनल पुनर्बार আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি একেবাৰে বহুত দিনৰ মূৰত মানে আকৌ এটি নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছো ভিডিও নিদিয়া 15 দিন মানে হল সাগে তো আজি আপোনালোকক বেলৰ সৰবত বনাই কেনে ধুনিয়াকে খাই কেনে আপোনালোকক দেখুৱাম তো বলক গাইস আজিৰ এই ভিডিওটো এইখিনিৰ পৰা আৰম্ভ কৰো বনাবৰ কাৰণে পোন প্ৰথমতে আমি বেল বিলাক মানে ভাঙাই লব লাগিব প্ৰথমতে এই বেল বিলাক মানে ফাটাই লব লাগিব এয়া তো আৰু এতিয়া বৰ্তমান আমাক কি কয় সৰবত বনাওঁতে আমাৰ ধুনু সহায় কৰিব এয়া চাওক ধুনু এটা কটাৰি লৈ আনা গাইস এতিয়া বৰ্তমান এয়া পানীত ধুনিয়াকে বেলটো দি ললো এতিয়া তাৰ মানে এইটো মই হাতে দি কিছুমানে এনেকা হাতে দি জৰেও পাকা আমি হাতে দি নবনা এটা লাঠি লৈছো খুটুনি ইয়াৰ ধুনিয়াকে খুটুনি লগাই মানে গটাইখিনি মানে পানীৰ লগত মিক্স হৈ নাযায় গুড়া হৈ নাযায় তেতিয়ালৈকে মই এইটো মানে খুটুনিটো মাৰিয়ে থাকিম তো গাইজ ভিডিওটো আপোনালোকে যদি চাই কেনে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আহে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ছাবস্ক্ৰাইব কৰিলে আপোনালোকে একো নাযায় মোৰো একো নাযায় তো খুটুনি মাৰো খুটুনি মাৰো বেলৰ সৰবত খাও আৰু শৰীৰ মে থোৰা শক্তি জাগাও খুটুনি মাৰো খুটুনি মাৰো এতিয়া খুটুনি মাৰি মই বালো ভাগৰ লাগি গেল এতিয়া আমাৰ ধুনুই মারব মারো ধুনু খুটুনি মারো খুটুনি মারো খুটুনি মার এ বঢ়িয়া খা তো গাইজ এতিয়া ধুনীয়াকে পানী আৰু বেলৰ সৰবতটো ইয়া যায় গাইজ মিলা হয় এইটো তাৰমানে এতিয়া অলপমান চেকি ল'ব লাগিব তাৰমানে চেকি নললে মানে অকণমান জাবৰ হৈ থাকে তো সেই গতিকে এতিয়া ধুনীয়াকৈ অলপমান চেকি ল'ম তো চেকাৰ পিছত আৰু বাকীখিনি আপোনালোকক একেবাৰে 1 বাই 1 দেখুৱাই গৈ থাকিম তো বলক আগতে চেকি লওঁ ওলাই যা চামুচ এটা লাগছিলে ধুনু তো গাইজ চেকিবৰ কাৰণে তাৰমানে ডাঙৰ চেকনি নাই ডাঙৰ চেকনিটো একেবাৰে ফাটি চিঙি কি হৈ গৈছে এইটো নাই সৰু চেকনিৰ লগতে কামটো চলাই দিওঁ এইপানে দেখাই দিয়া ধুনু তলত দেখাই দিয়া ইয়া তুৰুকে ওলাই আছে তো গাইজ এয়া হ'ল বেলৰ সৰবত গাইজ ধুনীয়াকৈ একেবাৰে চেকা হৈ গ'ল এতিয়া ধুনীয়াকৈ মানে যিখিনি মান চেনি লাগে লাগতিয়ালভাৱে চেনিখিনি দিম দি কিনে আকৌ ধুনীয়াকৈ একেবাৰে মিহলাই কেনে আমাৰ বেলৰ সৰবত একেবাৰে ৰেডি তো বলক গাইজ এতিয়া বৰ্তমান একেবাৰে এয়া চাওক গাইজ বেলৰ সৰবত এয়া চাওক গাইজ বেলৰ সৰবত এয়া চাওক গাইজ বেলৰ সৰবত একেবাৰে চেনি দি কিনে ধুনীয়াকে চেনি কত ধুনু সেইটো তোমাৰ পিছফালে এয়া চাওক গাইজ এতিয়া বৰ্তমান চেনি দিম চেনি তো চেনিটো লাগতিয়ালভাৱে দিম এতিয়া বৰ্তমান আৰু ধুনীয়াকে মিহলাব লাগিব মানে গোটেইখিনি মিক্স হৈ নাযায় মানে গলি নাযায় তেতিয়ালৈকে মই এনেকুৱা কৰি থাকিম তাৰপিছতে একেবাৰে গিলাচ আনি কিনে ধুনীয়াকৈ আমি খাব লাগিব একেবাৰে এই গিলাচ লৈ খাদে এই দাউখিয়ে লাভ গিলাচ লৈ আহ তো গাইজ এতিয়া ধুনীয়াকৈ একেবাৰে চেনিটো একেবাৰে পুৰা একেবাৰে মিক্স হৈ গ'ল এতিয়া বৰ্তমান বেলৰ সৰবত একেবাৰে ৰেডি হৈ গ'ল এতিয়া বৰ্তমান গিলাচত ধুনীয়াকৈ ঢালি ল'ব লাগিব আৰু খটাকলে একেবাৰে ডাইৰেক্ট তো বৰ্তমান মোক কিবা এটা বস্তু লাগে তুমি বাহিৰত আহাচোন তো গাইজ আজিৰ ভিডিওটো অকণমান বেলেগৰ পৰা বেলেগ ধৰণৰ বনাবলৈ গৈ আছোঁ তাৰমানে একেবাৰে বেলৰ সৰবতটো আমি গিলাচেদি এনেকুৱা ডাইৰেক্ট নাখাম এটা মানে সৰু একেবাৰে কি আছিল 5 ষ্টাৰ লেভেলত তাৰমানে একেবাৰে ধুনীয়াকৈ একেবাৰে পাইপেদি খাম তো পাইপটো বৰ্তমান একেবাৰে প্লাষ্টিকৰ পাইপ নহয় আমি একেবাৰে লোকেল পাইপ লৈ আনিম তো বলক গাইজ পাইপ ল'বলৈ যাওঁ
এইখিনিতে আছে আমাৰ দুনিয়াৰ একেবাৰে লোকেল পাইপ তো লোকেল পাইপটো বৰ্তমান এতিয়া আমি কাটিব লাগিব তো গাইজ এতিয়া বৰ্তমান একেবাৰে লোকেল পাইপ ৰেডি কৰি আছোঁ ধুনীয়াকৈ লোকেল পাইপটো ৰেডি হোৱাৰ পিছত আমি একেবাৰে চৰবতটো একেবাৰে ধুনীয়াকৈ খাম আৰু না ধুনু খাবি না পাপা দাউখি এলাপে কি জানি খাইয়ে দিলাক খাওয়া নাই ৰ কুইণ্টেল হল পাইপ একেবাৰে ধুনীয়াকৈ লৈ আনিলোঁ একেবাৰে কাটি কেনে লোকেল একেবাৰে বাঁহৰ পাইপ তো এতিয়া বৰ্তমান খালি খাবলৈহে বাকী তো বলক গাইজ দেখুৱাইছোঁ আপোনালোকক এইটো হ'ল দাউখি লাভৰ আৰু এইটো হ'ল ধনুমুনুৰ আৰু এইটো হ'ল মৰ তো সকলোৰে একেবাৰে কি কয় পাইপটো এনেকুৱা লগাই দিলোঁ ইয়া আৰু এইটো ধনুৰ পাইপ আৰু এইটো ইফালেহে টানিবি এইটো এনেকুৱা পাইপ তাৰপিছতে এইটো এনেকুৱা বঢ়িয়া তো গাইজ মজা 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 এয়া চাওক গাইজ এতিয়া বৰ্তমান একেবাৰে দেশী যোগাৰে একেবাৰে সম্পূৰ্ণভাৱে একেবাৰে ৰেডি হৈ গ'ল এতিয়া একেবাৰে ধুনীয়াকৈ ঢালোঁ চৰবতটো ধুনীয়াকৈ ভিডিঅ' কৰা ধুনু ৰেডি হৈ গ'ল তো গাইজ এতিয়া বৰ্তমান একেবাৰে বেলৰ চৰবত একেবাৰে ৰেডি হৈ গ'ল খালি খাবলৈহে বাকী তো হৈ গ'ল এতিয়া এই দাউখি লাভ একবাৰ খাই চাচোন এতিয়া তো গাইজ একেবাৰে ৰেডি হৈ গ'ল এয়া চাওক গাইজ বেলৰ চৰবত এতিয়া খাব লাগে তো বলক গাইজ আজি এতিয়া একেবাৰে খায়ে দিওঁ আৰু কি কৰিবি আৰু ধৈৰ্য নাই আৰু এসি দেখাই দিও না এইয়া চাওক গাইজ দাউখি লাভেও পুৰা খাই আছে ইয়া লাঠি দে একেবাৰে গাইজ একেবাৰে চাওক গাইজ এইটো একেবাৰে প্লাষ্টিকৰ পাইপ নহয় একেবাৰে নিজে একেবাৰে বেলৰ চৰবতটোও নিজে বনাইছোঁ আৰু এইটোও একেবাৰে ৰিয়েলকৈ পাইপটো একেবাৰে বাঁহৰ বনাইছোঁ একেবাৰে প্লাষ্টিকৰ পাইপ আৰু ক'ত বটলি থাকবি আৰু সেইকাৰণে এইছা দাউখি লাভে খাই আছে ধুনীয়া কেনে লাগছে মিঠা লাগছে না বেলৰ চৰবত বেলৰ চৰবত বঢ়িয়া লাগছে বঢ়িয়া লাগছে বঢ়িয়া লাগছে না দাউখি লাভ বঢ়িয়া লাগছে একেবাৰে মানুহবিলাকে ডাঙৰ ডাঙৰ 5 ষ্টাৰত খায় আমি কিন্তু 5 ষ্টাৰত নহয় আমি নিজৰ ঘৰতে খাই আছোঁ এয়া চাওক যদিহে আপোনালোকেও সময় পায় কেতিয়াবা একেবাৰে ঘৰত এনেকুৱা ধৰণৰ মানে বেলৰ চৰবত বনাই খাব একেবাৰে পেটৰ কাৰণে বহুত ভাল বহুত মানে একেবাৰে আজি যদি আপোনালোকে এনেকুৱা বেলৰ চৰবত নবনাকৈ এনে খালেও ভাল আৰু চৰবত বনাই খালেও ভাল তাৰ নেক্সট দিনা চাব আপোনালোকৰ পেট একেবাৰে চাফা হৈ যাব বেল খালে পেট চাফা হয় না নহয় হয় একেবাৰে চাফা হয় না বঢ়িয়া হয় না সেইকাৰণে বেল খাব লাগে মজা মজা বেলৰ চৰবত মজা লাগে যদি আৰু 2 টুকুৰমান আইচ পেলাই দিলো হয় আৰু মজা লাগিল হয় বেছিকৈ কুল হৈ গ'ল হয় ঠাণ্ডা হৈ গ'ল হয় কিন্তু এতিয়া আমাৰ তাতে মানে আইচটো বৰ্তমান নাই সেইটোৰ কাৰণে ঠাণ্ডা পানীৰে কাম চলাই দিলোঁ তো গাইজ একেবাৰে বেষ্ট মজা একেবাৰে লোকেল আপোনালোকে 7 আপ পেপচি বা মাউণ্টেন ডিউ এইবিলাক খাৱাতকৈ এই বেলৰ চৰবতটো কেতিয়াবা যদি আছে আপোনালোকৰ ঘৰৰ ওচৰত আছে তেনেহ'লে আনি কেনে খাব একেবাৰে শৰীৰৰ কাৰণে বহুত বেষ্ট নাম্বাৰ 1 না কি কোৱা ধুনু গাইজ ফিনিছ একেবাৰে তো গাইজ এতিয়া বৰ্তমান মোৰ খাওয়া হৈ গ'ল ধুনীয়াকৈ এতিয়া আৰু ধুনুমুনু হেঁতৰ খাওয়া হোৱা নাই বহুত দিনৰ পৰা মানে বেল খাম বুলি ভাবি আছিলোঁ মানে সেইটোৰ কাৰণে আজি আমিও খালোঁ আৰু আপোনালোকৰ মাজতো অকণমান মানে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো যদি কিবা ভুল হৈ যায় তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ তো গাইজ ভিডিঅ'টো শেষ কৰাৰ আগতে আকৌ আপোনালোকৰ মাজত এটি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যদিহে আপোনালোকে ভিডিঅ'বোৰ চাই কেনে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি আপোনালোকে কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যন পায়
তো অতি সোনকালে আকৌ এনেধৰণৰ ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ বাই বাই জয় অসম বন্দে মাতৰম